জুবিন গাৰ্গৰ আসল নামটো বাৰু আপুনি জানেনে? জুবিনদাৰ বিষয়ে বেছি সংখ্যক লোকে নজনা কেইটামান ফেক্ট মই এইটো ভিডিঅ'ত দাঙি ধৰিবলৈ চেষ্টা কৰিছো, গতিকে ভিডিঅ'টো শেষলৈকে চাব। 1972 চনৰ মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰা জুবিন গাৰ্গৰ আসল নামটো হ'ল জুবিন বৰঠাকুৰ। সমাজত নিজকে এক সুকীয়া পৰিচয় দিবৰ কাৰণে নিজৰ নামৰ শেষত বৰঠাকুৰ আঁতৰাই গাৰ্গ উপাধিটো তেওঁ নিজেই ৰাখিলে জুবিন গাৰ্গে। পিতৃ মোহিনী মোহন বৰঠাকুৰ অৰ্থাৎ যি কপিল ঠাকুৰ হিচাপে পৰিচিত, তেওঁ আছিল এজন ভাল গীতিকাৰ, কবি তথা দণ্ডাধীশ, লগতে প্ৰাক্তন ACS বিষয়া। মাতৃ ইলি বৰঠাকুৰে পুত্ৰ জুবিন গাৰ্গক শৈশৱৰ পৰাই বিভিন্ন ধৰণৰ গান শিকোৱাৰ চেষ্টা আৰম্ভ কৰিছিল। তেওঁ তামুলপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা মেট্ৰিক পাছ কৰাৰ লগতে কৰিমগঞ্জ কলেজ আৰু যোৰহাটৰ JB কলেজৰ পৰা উচ্চতৰ মাধ্যমিক সম্পূৰ্ণ কৰে। তাৰ পাছত গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিবৰ বাবে নামভৰ্তি কৰিছিল যদিও সংগীতৰ বাবে আধা বাটতেই কলেজীয়া শিক্ষা সমাপ্ত কৰিলে জুবিন দাই। 1992 চনত অনামিকা নামৰ এলবামখনৰ জৰিয়তে অসমৰ সংগীত জগতত প্ৰৱেশ কৰিছিল আমাৰ সকলোৰে প্ৰিয় জুবিন গাৰ্গে। তেতিয়াৰে পৰা তেওঁ মৃত্যুৰ আগলৈকে প্ৰায় 40,000 গান 40টা ভাষাত গোৱাৰ লগতে 2006 চনত মুক্তি লাভ কৰা গেংষ্টাৰ ছবি ইয়া আলী গানটোৰ জৰিয়তে তেওঁ গ্লোবেল ইণ্ডিয়া ফিল্ম এৱাৰ্ডো লাভ কৰিছিল। জুবিন গাৰ্গ কেৱল গায়ক নাছিল, তেওঁ এজন ভাল অভিনেতাও আছিল। তেওঁ কেইবাখনো ছবিত অভিনয় কৰিছিল। 2000 চনত মুক্তি লাভ কৰা তুমি মোৰ মাতো মোৰ ছবিখনত তেওঁ প্ৰথমবাৰৰ বাবে অভিনয় কৰিছিল। তাৰ পাছত তেওঁ কেইবাখনো হিট ফিল্ম যেনে মিছন চাইনা, ডক্টৰ বেজবৰুৱা 2 আদি হিট ছবিসমূহত তেওঁ অভিনয় কৰিছিল। এনেকুৱা এজন মহান ব্যক্তিক অসম তথা ভাৰত চৰকাৰে জীয়াই থাকোঁতে কোনো ধৰণৰ ডাঙৰ বঁটা প্ৰদান কৰা নাছিল। অসমৰ কৰিমগঞ্জৰ সন্তান মেহবুবুল হকে 2024 চনত তেওঁৰ বিশ্ববিদ্যালয় ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয়ৰ পৰা নীৰৱতাৰ প্ৰতিদ্বন্দ্বী হিচাপে জুবিন দাক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল। এমন জীৱন কৰিও তুমি গঠন, মৰিলে হাসিবে তুমি কাঁদিবে ভুৱন। এই কথাষাৰ মোৰ মনত এতিয়া বাৰুকৈয়ে মনত পৰিছে, কাৰণ যি মানুহক জীয়াই থাকোঁতে বিভিন্নজনে বিভিন্ন বেয়া ভাষাৰে বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰিছিল। আজি সেইজন ব্যক্তিৰ মৃত্যুত কি হিন্দু, কি মুছলমান, কি জীৱ জন্তু সকলোৱে যেন এক নীৰৱতা অনুভৱ কৰিছে, নিস্তব্ধ হৈ পৰিছে। হিন্দু মুছলমান সকলোৱে কান্দিছে তেওঁৰ বাবে। এনেকুৱা এজন ব্যক্তি লাখ লাখ বছৰ পাছত অসমৰ ভূমিত জন্মগ্ৰহণ কৰাটো অসম্ভৱ, যিয়ে সদায় নিজৰ খোলা মনেৰে সকলোকে মৰম কৰিছিল, সকলোকে ভাল পাইছিল আৰু সদায় নিজৰ জাতিৰ হকে মাত মাতি আহিছিল। এনেকুৱা ব্যক্তি শ শ লাখ লাখ হাজাৰ হাজাৰ বছৰ পিছতো অসমৰ ভূমিত এনেকুৱা ব্যক্তি এজন যে আমি পুনৰাই পাম বা জন্ম ল'ব, সেয়া অসম্ভৱ হ'বই নোৱাৰে। অসমে কেৱল মাত্ৰ এজন জুবিনক হেৰুওৱা নাই, লাখ লাখ কোটি কোটি মানুহৰ চকুৰ মণি যেন হেৰুৱাইছে। আজি এইটোৱে অনুভৱ হৈছে।